ইয়াত মই লৈ লৈছোঁ কেইডোখৰমান আমলখি এইখিনি আমলখিখিনি টুকুৰাকৈ কাটি লৈছোঁ আৰু ইয়াত দি লৈছোঁ অলপমান মানে এই অনিয়ন আৰু ইয়াত এতিয়া মিঠি যদি থাকিলেহেঁতেন মিঠি অকণ দিলেহেঁতেন আৰু ভাল হয় এতিয়া মই এইখিনি পিছ ল'ম এইখিনিতে গোটেইখিনি মই একেলগতে গ্ৰাইণ্ড কৰি ল'ম এতিয়া এভৰিৱান গুড মৰ্নিং নমস্কাৰ সকলোকে এতিয়া যিহেতু মই মৰ্নিং টাইমত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গতিকে এতিয়া মৰ্নিং হৈ আছে আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমিও ভালেই আছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া যিহেতু ঠাণ্ডা দিন হয় বহুত ড্ৰাই প্লেচ হয় আৰু ড্ৰাই এই টাইমত আচলতে আমাৰ চুলি সাধাৰণতে সৰিবলৈ সৰে মানে বহুতকৈ আৰু সৰাৰ লগতে মোৰ চুলিখিনি আচলতে অকণ পকাও হয় গতিকে মই পকা চুলি আৰু লগতে সৰা চুলিৰ কাৰণে কি কি যত্ন কৰিছোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ লগাইছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বলক এতিয়া ভিডিঅ'টো চাওঁ মই এইটো চচপেনতে অকণমান পানী মানে গৰম কৰি আছোঁ ইয়াতে এতিয়া মই অকণমান মেহেন্দি পাউডাৰ এড কৰি দিম আৰু এইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ গোটেইখিনি এইখিনি এতিয়া ল'ম লগতে এইখিনি দেখিছেনে ইয়াত এতিয়া উতলি আছে ইয়াত এতিয়া মই আমলখি আৰু সেইখিনি লগতে দি দিছোঁ ইয়াত অকণমান মেহেন্দি পাউডাৰ দি দিছোঁ হেনা মেহেন্দি পাউডাৰ আৰু এইখিনি পূৰা এনেকৈ মানে অলপমান সময় সিজাই ল'ম লৈ পেলাই ইয়াৰ আমলখি আৰু যিটো অনিয়ন হয় তাৰ মানে অকল ৰসখিনিও দিব পাৰে কিন্তু মই ৰসটো দিয়া নাই গোটেইখিনিকে এনেকৈ সিজাই দিছোঁ আচলতে মই সৰুতে একেবাৰে মোৰ চুলিখিনি বহুত ধুনীয়া আছিলে মানে মই একেবাৰে অকল আমলখি আৰু অনিয়ন এনেকুৱাবিলাকেই ব্যৱহাৰ কৰোঁ তাৰপিছত মই এতিয়া চুলিখিনি মই নিজে যত্ন নকৰাৰ কাৰণে অকণমান ড্ৰাই হৈ পেলাই সৰিবলৈ লৈছে আৰু সেইকাৰণে মই ভাবিছোঁ আগতে যেনেকৈ ব্যৱহাৰ কৰিছিলোঁ তেনেকৈ ইয়াত মানে ধৰক জবা ফুলৰ পাত এটা দুটা এতিয়া মই যিটো মেহেন্দি লৈছোঁ তাত মানে জবা ফুলৰ পাতো আছে আৰু লগতে মেহেন্দি মানে জেতুকাৰ হেৰিও আছে গতিকে জেতুকা নেচাৰেল জেতুকাটো আৰু জবা ফুলৰ পাতটো নিদিলেও হ'ব যদি আপোনালোকৰ ওচৰত আছে জবা ফুলৰ পাত আৰু মেহেন্দি মানে জেতুকা তেতিয়া আপোনালোকে নিজে এনেকৈ লগাই ল'ব আৰু এতিয়া মই এইখিনি চাওকচোন বনাই আছোঁ ধুনীয়াকৈ অলপমান সময় বনাম এনেকৈ তাৰপিছত এটা বটলতো ভৰাই থ'ম অলপমান দিন পিছত লগাবৰ কাৰণে এইখিনিতে উতলিব লাগিব অলপমান সময় এইখিনিতে মোৰ বনি আছে ধুনীয়াকৈ আৰু মই এনেই ষ্টিম কৰি পেলাই ৰাখি দিছোঁ আৰু অলপমান সময় লাগে বনিবৰ কাৰণে এইখিনি পূৰা সেইখিনি মানে যিখিনি আমলখি আৰু অনিয়নৰ সেইখিনি হয় গোটেইখিনি মানে হেনা পাউডাৰখিনিৰ লগত মানে একদম পূৰা জেতুকা আৰু যিখিনি হেৰিয়ৰ পাউডাৰ হয় মানে সেইখিনিৰ লগত গোটেই মিক্স হৈ যাব তাৰপিছত মই ইউজ কৰিম আৰু অকণমান গাঢ়া হ'ব লাগে একেবাৰে গাঢ়া হৈ যাওক তেতিয়া যাতে মই অকণমান আকৌ থৈ দিব পাৰোঁ বেলেগ দিনাৰ কাৰণে এতিয়া মানে মই ইউজ কৰিব লৈছোঁ এনেকৈ এইখিনিতে মোৰ একেবাৰে হৈ পেলাই দেখিছেনে একদম গাঢ়া হৈ গ'ল আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ চুলিত মানে এপ্লাই কৰিব পাৰিম মানে অকণমান এতিয়া মই বন্ধ কৰি থৈ পেলাই ঠাণ্ডা কৰিবলৈ দিম পানী হৈ থাকিলে গোটেই গাটোত ধৰক লেপি যাব যে সেইকাৰণে পৰা মই অকণমান হেৰি দিছোঁ ইয়াত অনিয়ন আৰু সেইখিনি বহুত ধুনীয়াকৈ সিজি গৈছে মানে ইয়াৰ লগত সেইখিনিতে একদম ঘূৰাই দিলে মানে ধুনীয়াকৈ হেৰি হৈছে দেখিছেনে বহুত ধুনীয়া হয় এনেকৈ মানে চুলি লগালে মানে আমি যিহেতু সৰুতে এইবিলাক বহুতেই ইউজ কৰিলোঁ তাত তেতিয়া মোৰ চুলিখিনি একেবাৰে টিকাতলৰ পৰা বহুত দীঘল চুলি আছিলে এতিয়া মই ষ্টাইল কৰিবলৈ গৈ পেলাই মানে চুলিখিনি ধৰক কাটি মোৰ চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছে আৰু এনেই আমলখি জবা ফুল এনেকুৱা বস্তুবিলাক ধৰক বিচাৰি পাবলৈও নাইকিয়া হয় ন ইয়াৰ য'ত বিচাৰি নাপায় কালি মই আচলতে আমলখি পালোঁ আৰু আমলখি এতিয়া পায়েই বাৰু দোকানত মাৰ্কেটত এতিয়া মানে আনিছোঁ এতিয়া মই নিজে এনেকৈ বনাই পেলাই মোৰ চুলিখিনি যত্ন ল'ব লাগিব আৰু এইখিনি এতিয়া মই অকণমান সময় ঠাণ্ডা হ'বলৈ দি দিম আৰু তাৰপিছত মই চুলিত এপ্লাই কৰিম গ্লভছ এপাত পালোঁ আৰু লগাই লৈছোঁ সেইকাৰণে পৰা আৰু নহ'লে হাতখন বহুতকৈ লেতেৰা হয় আৰু এতিয়া মানে মই ধুনীয়াকৈ চুলিখিনি এপ্লাই কৰিম আৰু অলপমান সময় থৈ দিম তাৰপিছত আৰু আচলতে কি হয় ঠাণ্ডা দিনত আচলতে গৰম পানীয়ে গা ধোৱা হয় যে গৰম পানী মানে ব্যৱহাৰ কৰা হয় চুলিটো সেইকাৰণে পৰা চুলিখিনি বেছি ড্ৰাই হয় মানে আৰু এতিয়া এইটো ব্যৱহাৰ কৰিম মই এতিয়া এইখিনি ধুনীয়াকৈ এইখিনি একেবাৰে ইমান নাইচ হৈ গৈছে ন এতিয়া এইখিনি ব্যৱহাৰ কৰিবলৈ বহুত ধুনীয়া হ'ব আমলখি আৰু হেৰিৰ ৰসটো এনেকৈ মই এতিয়া এপ্লাই কৰি থৈ দিম গোটেই মূৰত এতিয়া মই এনেকৈ লগাই পেলাই দেখিছেনে কমপ্লিট হৈ যাবলৈ লৈছে আৰু গোটেইখিনি একদম ধুনীয়াকৈ লগাই লৈছোঁ এতিয়া অকণমান মানে লাল হৈ গৈছে মানে ধৰক মেহেন্দি যিটো ৰং হয় মানে এইটো চৰি গৈছে চুলিত
আৰু বহুত ধুনীয়া হয় এনেকৈ চুলিখিনিও বহুত একদম স্মুথ হয় এনেকৈ এতিয়া শেষ হ'ব হ'ল এইখিনি বাতিত একেবাৰে শেষ হ'ব হ'ল আৰু গোটেইখিনি এপ্লাই কৰি ল'লোঁ মূৰত মই ধুনীয়াকৈ হাতখন আচলতে তেনেকৈ ৰঙা হৈ যায় মানে ইফালে এইখন অকণমান ৰঙা হৈ গৈছে সেইকাৰণে মই এখন গ্লভছটো পিন্ধি লৈছোঁ ইয়াত এতিয়া অকল ৰংটো লগাব দিছোঁ আৰু অকণমান স্কেল্পত লগাই লৈছোঁ আচলতে গোটেইখিনি এনেকৈ মানে স্কেল্পত লগাব লাগে আৰু লগতে ওপৰত লাগিবই আৰু লগাই লৈছোঁ মানে এনেকৈ এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে এনেকৈ বান্ধি থৈ দিম ধুনীয়াকৈ এইখিনিতে এনেকৈ থৈ দিম এনেকৈনো আগতে থৈ লৈছোঁ মানে ফ্ৰণ্টত আৰু তাৰপিছত আপোনালোকক ধুই মেলি একেবাৰে লগ পাইছোঁ এতিয়া মই গা ধুই পেলাই চুলিখিনি ধুই আহিলোঁ মোৰ চুলিখিনি ইমান এটা সুন্দৰ বাৰ্গেণ্ডি কালাৰ হৈছে ফ্ৰণ্টৰ যে চুলিখিনি দেখিছে এইখিনি গোটেইখিনি মোৰ হোৱাইট হেয়াৰে হয় এতিয়া এইখিনি হেয়াৰখিনি মানে ইমান ধুনীয়া এটা কালাৰ বাৰ্গেণ্ডি কালাৰ হৈছে আৰু জেতুকাৰ লগত মানে এনেকৈ লগালে মানে বহুত ধুনীয়া হয় আৰু মই এতিয়া শ্বেম্পু ইউজ কৰা নাই সঁচা কথা কৈছোঁ শ্বেম্পু ইউজ কৰা নাই কিন্তু মোৰ চুলিখিনি মানে ইমান নাইচ হৈছে মানে ইমান ধুনীয়া হৈছে আৰু তলৰখিনি যে এইখিনি মোৰ ষ্টেপ কাট দিয়া আছে কাৰণে মানে অকণমান তলৰটো অকণমান হয় আৰু বহুত ধুনীয়া মানে হৈছে কালাৰটো ইমান মৰম লাগিছে মোৰ নিজকে নিজে আৰু আপোনালোকে যদি ভাল লাগে আপোনালোকেও ইউজ কৰিব এনেধৰণে বনাই পেলাই পকা চুলিৰ কাৰণে বহুত ভাল হয় মানে বহুত ধুনীয়া হয় কালাৰটো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু সুন্দৰকৈ এটা কমেণ্ট লিখি থৈ যাব যিসকল নতুনকৈ আহিছে মই এনেও নিশ্চয় আপোনালোকক বেক কৰিম আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই আকৌ এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে সকলোকে বাই বাই